আজি মনটো বহুত উগুল থুগুল লাগি আছে। আজি মোৰ মৰমৰ বস্তু ভাগ আনিবলৈ গৈ আছোঁ আৰু দিদি মই দুইজনী গৈছোঁ বস্তু ভাগ আনিবলৈ। ঘৰৰ পৰা আহি পোনপ্ৰথমে আপাহঁতৰ ঘৰত সোমালোঁ আৰু এইফালে ধুন আৰু ইভাই খেলি আছে আৰু মই গৈ পাইছিলোঁহে সি মোলৈ ব্ৰেড থৈ দিছিলে। দেখিছেনে কেনেকৈ জোৰ কৰি আছে খাবলৈ। পিছত আপাৰ ঘৰৰ পৰা ওলাই আমি মেইন জেগালৈ গ'লোঁ আৰু কি আনিব গৈ আছোঁ গম পাইছেনে? মামাৰে দিয়া আমাৰ মৰমৰ উপহাৰটি। বহুদিনৰ অপেক্ষাৰ অন্তত আজি স্কুটিখন পালোঁ আৰু মোৰ আজি মনটো উগুল থুগুল লাগি থকা মেইন কাৰণটোৱে হৈছে মামাৰ স্কুটি। তাৰপিছত হোটেলৰ পৰা মিঠাই লৈ ল'লোঁ। স্কুটি লৈ প্ৰথমে গ'লোঁ আপাহঁতৰ ঘৰলৈ আৰু আপাই ধুনীয়াকৈ স্কুটিখন পূজা কৰি দিছে আৰু এইফালে আপাহঁতকো মিঠাই দি মেলি আমিও ঘৰলৈ বুলি ওলাই দিলোঁ আৰু ঘৰত ধুনীয়াকৈ ডাঙৰ বাই পূজা কৰি দিছে। স্কুটি পাৰ্টি বুলি চবেই একেলগে বহি চাহ আৰু মিঠাই খাই ল'লোঁ। তাৰপিছত স্কুটি পাৰ্টি বুলি আকৌ ৰাতিলৈ খানা আয়োজন কৰা হ'ল। ৰাতিৰ ভাত সাঁজ আমি চবেই একেলগে বহি খালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই।